ব্ৰইলাৰ মুৰ্গী খোৱাটো সমৰ্থন কৰোঁ কাৰণ মই আপোনাক ক'লোঁ ডেট ইজ এ লাইফ ষ্টাইল উইচ এ লাইফ চাইকেল। আপুনি খায় নেকি? আপুনি আমিষ নে নিৰামিষ? মই খাওঁ। আপুনি ব্ৰইলাৰ মুৰ্গী খায়? আপুনি মাছ খায় নেকি? খাওঁ। খোৱাটো এটা বেলেগ ষ্টেজ হয়। এতিয়া মইতো ক'বলৈ গ'লে চাউলো খাওঁ। মূল্য বৃদ্ধি অকল মুৰ্গী বা মাছৰ হৈ থকা নাই। মূল্য বৃদ্ধি যদি হৈছে যোনটো অখিল গগৈ তেখেতৰ ধাৰণা মতে মূল্য বৃদ্ধি চব বস্তুৰে হৈছে, মিঠাতেলৰো হৈছে, ক'ব গ'লে চাউলৰো হৈছে, দালিৰো হৈছে। কিন্তু চাউল দালি আৰু মিঠাতেল বাদ দি মুৰ্গী মাছ কিয়? আচলতে জীৱিত বস্তু কিয়? আমি সেইটোক লৈহে প্ৰটেষ্ট কৰিছোঁ। আমি অখিল গগৈৰ এগেইনষ্টত প্ৰটেষ্ট কৰিব মানে এয়া কৰিবলৈ যোৱা নাই। কিন্তু অখিল গগৈ ডাঙৰীয়াই যি ধৰণেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত দিব গৈ জীয়াই থকা মুৰ্গী দুটা আৰু মাছ ওলমাই লৈ গৈছে, চ' ডেট ক্লিয়াৰলি ষ্টেজ পাব্লিক এণ্ড চিভিয়াৰ ক্ৰুৱেলিটি টু এনিমেলছ এণ্ড ইট ফলছ against the section 11(1)(a), (d) and (e) of the Prevention of Cruelty to Animals Act 1960. লগতে মই এইখিনিও মানে ক'বলৈ বিচাৰোঁ যে অখিল গগৈ ডাঙৰীয়াই বিৰোধী দলৰ এজন বিধায়ক হৈ পেলাই বিজেপি চৰকাৰখনক তল পেলাবলৈ গৈ নিজে চাগে ইমান তল পৰিছে যে তেওঁ যোনখন ভাৰতীয় সংবিধানক ধৰি শপত গ্ৰহণ বা প্ৰতিজ্ঞা গ্ৰহণ কৰিছিল, সেই সংবিধানখনতে থকা আৰ্টিকল 51(a)(g) which clearly states compassion to every living beings, তেখেতে সেই সংবিধানখনকে উলংঘ কৰিলে আৰু আইন ভংগ কৰিলে বাই ষ্টেজিং such a protest outside the secretariat. প্লাছ মই পেটলা ফাউণ্ডেশ্যনৰ পৰা এনেকুৱা এটা নাটকক মই অতি তীব্ৰ ভাষাৰে গৰিহণা দিওঁ য'ত নিমাত জীৱবিলাকক ইউজ কৰা হৈছে নিজৰ পাৰ্চনেল প্ৰপগেণ্ডাৰ কাৰণে, যোনটোত অখিল গগৈ ডাঙৰীয়াই জীয়াই থকা মুৰ্গীটো নহয়, মুৰ্গীটোৰ এগেইনষ্টত এখন মুৰ্গীটোৰ ফটো বা এটা মুৰ্গীটোৰ পুতলা এটা লৈ পেলাই প্ৰটেষ্টটো ষ্টেজ কৰিলেও প্ৰটেষ্ট উড হেভ বিন ছাকচেছফুল, যোনটো তেখেতে নকৰিলে। আৰু যোনটো তেখেতে কৰিছে ডেট ইজ এগেইনষ্ট দ্য লাইফ ষ্টক এক্ট, লগতে এনিমেল স্লটাৰ হাউচ এক্টৰ এগেইনষ্টতো এইটো পৰে। আৰু সেইটোৰ কাৰণে আমি অখিল গগৈ এগেইনষ্টত দিছপুৰ পুলিচ ষ্টেচনত যোৱাকালি এখন FIR দাখিল কৰিছোঁ। মুৰ্গীটো খোৱা বা জীৱ জন্তু ধৰ ছাগলী এটা খোৱাটো ডেট ইজ এ ডিফাৰেণ্ট চেপ্টাৰ, আৰু এনেকৈ জীৱ জন্তু এটা পাব্লিক প্ৰটেষ্ট বা ৰেলীত এনেকৈ ওলমাই ইউজ কৰাটো ইট ইজ এ ভেৰি ডিফাৰেণ্ট চেপ্টাৰ। আৰু এইটো মাছো আনিছে, মুৰ্গীও আনিছে, আমি দেখা পাইছোঁ টিভিত। গতিকে প্ৰব্লেমটো মাছক লৈ পেলাই হৈছে নে ব্ৰইলাৰ মুৰ্গীক লৈ পেলাই হৈছে? প্ৰব্লেমটো মাছক লৈ পেলাই হৈছে, ব্ৰইলাৰ মুৰ্গীক লৈ পেলাই হৈছে। যোনটো তেখেতে এখন, মই আপোনাক অলৰেডি ক'লোঁ, যোনটো তেখেতে এখন ফটো এখন লৈ পেলাই প্ৰটেষ্টটো ষ্টেজ কৰিব পাৰিলে হয়, বাট এনেকৈ এটা ডাইৰেক্টলি এটা লাইভ এনিমেল এটাক অ'পেনলি দিয়াটো এটা দিছ ইজ একচুৱেলি নট ডান। আৰু এইটো আমাৰ ক'ব গ'লে যোনবিলাক ষ্টুডেণ্টছ আছে সিহঁতেওতো আজিকালি নিউজ চায়, আজিকালি চব মোবাইলে আছে, ত' দিছ উইল পাছ অন আ ভেৰি ডিফাৰেণ্ট এণ্ড আ বেড এডুকেটিভ ইনফৰমেশ্যন ফৰ দেম। গতিকে আমি সৰুতে যেতিয়া আছিলোঁ A for apple, B for ball যেতিয়া শিকোঁ, H for henও শিকোঁ, কিন্তু আমি C for chicken নিশিকোঁ। ত' দেট ইজ হাউ উই আৰ বৰ্ন এণ্ড বট আপ। গতিকে লটো যদি ভাঙিছে তো তাতে আপোনাৰ এথিকেল আনএথিকেল কি থাকিব? এইটো কিন্তু আপোনালোকে ব্ৰইলাৰ মুৰ্গী খাব লাগে বুলি আহ্বান জনাব লাগে নেকি, জনাই নেকি? ব্ৰইলাৰ মুৰ্গী মানুহে খায়, চাওক ক'বলৈ গ'লে বাঘেও হৰিণা খায়, মানুহো হৰিণা খায়, কিন্তু হৰিণা যদি আমি ৰাস্তাত পাওঁ বা হৰিণা যদি কোনোবাই খোৱা দেখা পাওঁ তে মানুহে একশ্যন কিয় লয়? ক'ব গ'লেতো হৰিণাটো মানুহে লুকাইও খাই আছে। তে যেতিয়া ধৰাত পৰে যে হৰিণা খালে তে মানুহে একশ্যন কিয় লয়? বিকজ দেট ইজ এগেইনষ্ট দ্য ল। ইয়াতে খোৱা বা হৰিণাটোক লৈ বা মুৰ্গীটোক লৈ প্ৰটেষ্ট কৰাটো বেলেগ কথা, কিন্তু সেইবুলি হৰিণাটোক কাটি খোৱাটোতো দেট ইজ এগেইনষ্ট দ্য ল, ত' সেইটোতো একশ্যন লোৱা হয় ন। ইনফেক্ট এতিয়ালৈ বহুতকেইখন FIR দিয়া হৈছে, যোনে ৰাস্তাত চাইকেলেদি মুৰ্গী ওলমাই লৈ যায়, সিহঁতৰ এগেইনষ্টত FIR দিয়া হৈছে, সেইখিনি ইমপ্লিমেণ্টো কৰা হৈছে। আৰু বহুতকেইখন এনেকৈ মুৰ্গীৰ দোকান বা মাছৰ দোকান বন্ধও কৰা হৈছে, যোনখিনি চাগে আপোনালোকৰ নলেজত নাই। চাইকেলত ওলমাই লৈ যোৱা প্লাছ দোকানবিলাকত য'তে ত'তে দোকান খুলিছে, য'তে ত'তে মুৰ্গী কাটি পৰিছে। মই এজ এন NGO পেটলা ফাউণ্ডেশ্যনৰ হিচাপে মই কাম কৰি আছোঁ ষ্ট্ৰীট এনিমেলছৰ লগত। ডগ স্মাগলিং হৈ আছে, তাতে আমি যুঁজি আছোঁ। প্লাছ এনিমেল ক্ৰুৱেলিটি হৈ আছে, ঘৰে ঘৰে কিছুমান মানুহে এনিমেল ক্ৰুৱেলিটি কৰে, ডগছ বান্ধি ৰাখে, খাব নিদিয়ে, চেইন আপ কৰি ৰাখে। উই আৰ ৱৰ্কিং অন ডেট, উই আৰ ফাইটিং ফৰ ইট, ফাইটিং ফৰ দ্য কজ। তাৰপিছত যোৱাকালি যোনটো হ'ল সেইটোতো আমি মাত মাতিছোঁ। প্লাছ তাৰ আগতেও যোনবিলাক চৰাই ইল্লিগালভাৱে মানুহে ট্ৰান্সপৰ্ট কৰে সেইবিলাকতো আমি মাত মাতিছোঁ। ইল্লিগাল ব্ৰিডিং যোনবিলাক হয় ডগছৰ, কেটছৰ, সেই ইল্লিগাল ব্ৰিডিঙৰ উইদাউট পেপাৰ যোনবিলাক আহে সেইবিলাকতো আমি মাত মাতিছোঁ। ইনফেক্ট এনিমেলছৰ এগেইনষ্টত, নিমাত জীৱবিলাকৰ এগেইনষ্টত যিমানখিনি আমি দেখিছোঁ সেইখিনি আমি মাত মাতি আছোঁ।